নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা ভাল খবৰ কিয়নো চাকৰি প্ৰাৰ্থীৰ বাবে ওলাইছে ভাল খবৰ সমাজ কল্যাণ বিভাগত চাকৰি ওলাইছে বহুকেইটা পদত নিযুক্তিৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে এই মুহূৰ্তৰ ভাল খবৰটো জনাই আছোঁ টাইমেটৰ দৰ্শকসকলক লকডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীৰ বাবে ভাল খবৰ আহি পৰিছে সুখবৰ লৈ আহিছোঁ টাইমেটৰ দৰ্শকসকললৈ সমাজ কল্যাণ বিভাগত খালী হৈছে পদ ৩৭খন জিলা আৰু ব্লক পৰ্যায়ত পদত নিযুক্তিৰ জাননী ইতিমধ্যে জাৰি কৰা হৈছে আৰু সমাজ কল্যাণ বিভাগত এই পদ খালী হৈছে বুলি জানিব পৰা গৈছে আৰু সৰ্বমুঠ ৩৭খন জিলা আৰু ব্লক পৰ্যায়ত পদত নিযুক্তিৰ জাননী প্ৰেৰণ কৰা হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰত এটা পদ আৰু ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্টৰ ৩টা পদ খালী হৈছে আৰু ব্লক কোঅৰ্ডিনেটৰ ১৭টা পদৰ লগতে ব্লক প্ৰজেক্ট এছিষ্টেণ্টৰ ১৬টা পদ খালী হৈছে বুলি জানিব পৰা গৈছে আৰু অতি শীঘ্ৰেই এই খালী পদসমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বৰপেটা জিলা সমন্বয়কৰ এটা পদো খালী হৈছে বুলি জানিব পৰা গৈছে আৰু বঙাইগাঁও ধুবুৰী আৰু যোৰহাটত এটাকৈ প্ৰকল্প সহায়ক পদ খালী হৈছে সমাজ কল্যাণ বিভাগত এইকেইটা পদ খালী হৈছে আৰু যিসকল চাকৰি প্ৰাৰ্থীয়ে চাকৰিৰ বাবে হাহাকাৰ কৰি আছে সেইসকল লোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ ব্লক সমন্বয়ক পদ ধুবুৰী আৰু বিশ্বনাথ চৰাইদেউত এটাকৈ পদ খালী হৈছে ইফালে ডিব্ৰুগড় গোলাঘাট কামৰূপ মহানগৰ বাক্সা দৰং লখিমপুৰতো এটাকৈ পদ খালী হোৱা পৰিলক্ষিত হৈছে আৰু কাৰ্বি আংলঙৰ এটা আৰু তিনিচুকীয়াৰ এটাকৈ ব্লক সমন্বয়ক পদত ইতিমধ্যে নিযুক্তিৰ বাবে যুঁজা চলোৱা হৈছে চাকৰি প্ৰাৰ্থীসকলে অতি শীঘ্ৰেই আবেদন কৰিব পাৰিব আৰু ব্লক প্ৰকল্প সহায়কৰ পদ খালী হৈছে বঙাইগাঁও ধুবুৰীতো ইফালে যোৰহাট বিশ্বনাথ ডিব্ৰুগড় আৰু গোলাঘাট ওদালগুৰিৰ লগতে বাক্সা আৰু দৰং জিলাতো খালী হৈছে ব্লক প্ৰকল্প সহায়কৰ পদ আৰু আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২০ লকডাউনৰ মাজতে চাকৰি প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ কিয়নো সমাজ কল্যাণ বিভাগত বহুকেইটা পদ খালী হৈছে আৰু ইতিমধ্যে নিযুক্তিৰ বাবে চৰকাৰে যুঁজা আৰম্ভ কৰিছে আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২০ আৰু সমাজ কল্যাণ বিভাগত খালী হৈছে এইকেইটা পদ ব্লক পৰ্যায়ৰ পদত নিযুক্তিৰ জাননী ইতিমধ্যে প্ৰেৰণ কৰিছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰত এটা পদ আৰু ডিষ্ট্ৰিক্ট প্ৰজেক্ট এছিষ্টেণ্টৰ ৩টাকৈ পদ খালী হৈছে আৰু ব্লক কোঅৰ্ডিনেটৰৰ ১৭টা পদৰ লগতে ব্লক প্ৰজেক্ট এছিষ্টেণ্টৰ ১৬টা পদ খালী হৈছে বৰপেটা জিলা সমন্বয়কৰ এটা পদ খালী হৈছে আৰু বঙাইগাঁও ধুবুৰীৰ লগতে যোৰহাটত এটাকৈ প্ৰকল্প সহায়কৰ পদ খালী হোৱা পৰিলক্ষিত হৈছে আৰু ব্লক সমন্বয়ক পদ ধুবুৰী বিশ্বনাথ চৰাইদেউত এটাকৈ পদ খালী হৈছে আৰু ডিব্ৰুগড় গোলাঘাট আৰু কামৰূপ মহানগৰৰ লগতে বাক্সা দৰং লখিমপুৰতো এটাকৈ পদ খালী হৈছে আৰু এইকেইটা খালী পদত নিযুক্তিৰ বাবে চৰকাৰে যুঁজা আৰম্ভ কৰিছে আৰু আবেদনকাৰীসকলে ৩১ আগষ্ট ২০২০ৰ আগত আবেদন কৰিব পাৰিব কিয়নো অন্তিম তাৰিখ ৩১ আগষ্ট ২০২০ ধাৰ্য কৰি দিয়া হৈছে আৰু কাৰ্বি আংলঙৰ এটা আৰু তিনিচুকীয়াৰ এটাকৈ ব্লক সমন্বয়ক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ব্লক প্ৰকল্প সহায়কৰ পদ খালী হৈছে বঙাইগাঁও ধুবুৰীতো যোৰহাট বিশ্বনাথ ডিব্ৰুগড় গোলাঘাট আৰু ওদালগুৰিৰ লগতে বাক্সা আৰু দৰং জিলাতো খালী হৈছে ব্লক প্ৰকল্প সহায়কৰ পদ আৰু যিসকল লোকে এইসমূহ পদত চাকৰি কৰিবলৈ ইচ্ছুক সেইসকল লোকে আবেদন কৰিব পাৰে ৩১ আগষ্ট ২০২০ৰ আগত কিয়নো ৩১ আগষ্ট ২০২০ পৰ্যন্ত সময়সীমা বান্ধি দিছে চৰকাৰে